আজি মই বইল শাক বনাব বিচাৰিছোঁ। বইল মানে মাছটো বইল মাছ, এইটো নলটেঙা আৰু এইটো লাই পাত ছিঙি আনিছোঁ। এতিয়া মানে বাৰিষা বতৰত দুই এটা গুটি পেলাই দিছিল, তাৰ লাই পাত ওলাইছিলে আৰু এই নলটেঙাবোৰ মিক্স কৰি পেলাই বনাম। এই নলটেঙা আগবোৰ লৈ আহিছোঁ ছিঙি, নলটেঙা আগবোৰ ছিঙি লৈ আহিছোঁ। আৰু ইয়াত মই পানী দিলোঁ, পানীটো উতলাইছোঁ। তাত মই দিছোঁ জলকীয়া, হালধি, নিমখ। এইটো বটুৱাটো পাতি ল'লোঁ। ইয়াত মই দিছোঁ হালধি, নিমখ, জলকীয়া, এইকেইটা বস্তু দি লৈছোঁ। আৰু দিছোঁ মাছ, কেঁচা মাছ দি দিছোঁ, বইল কৰিছোঁ। এই মাছটো এতিয়া পূৰা সিজাব লাগিব, চমৰা কৰিব লাগিব। এই মাছটো মানে যেতিয়া সিজি যাব, অলপ টান হৈ যাব। মাছ 3 পিচ দিছোঁ। এইটো বইল মাছ বুলি কয়, বইল মাছৰ জোল। তাত বইল মাছৰ জোল, এইটো কেঁচা মাছটো দি ইয়াত মই মানে মাছটো ফ্ৰাই কৰা নাই, এইটো বইলত দিছোঁ। পানীটো উতলাই ল'লোঁ, এতিয়া পানীত দি দিলোঁ মাছটো। ইয়াত অকল নিমখ, জলকীয়া, হালধি এইকেইটা বস্তু দিয়া আছে। যেতিয়া মাছটো অকণমান সিজিব, তাৰপিছত মই মাছটো টান হৈ যাব সিজিলে মানে, এই টেঙাখিনি দিম। টেঙাটো মানে মাছটো মানে একদম হেৰি কৰি দিব, টেঙাটো দিয়াৰ লগে লগে। এইটো নলটেঙা বুলি কয়, বহুত বগাই। এটা পুলি ৰুই দিলেই বহুত হৈ যায়। লাই পাত, এতিয়া মাছবোৰ উতলিছে, মাছৰ বটুৱাটো। ইয়াত এতিয়া মই দিম কেইটামান কেঁচা জলকীয়া। এই কেঁচা জলকীয়া কেইটামান ইয়াত মই পেলাই দিম গোটাকৈ। আৰু ইয়াত দিম মই কেইটামান ৰচুনৰ ফুট, আৰু কেইটামান দিম মাছ। এতিয়া মাছটো উতলি আছে, পিছত মাছবোৰ উতলি আছে, মাছটো অলপ সিজি গৈছে। এতিয়া এই কাটি থোৱা নলটেঙা আৰু লাই এই শাকটো মই এতিয়া ইয়াত ধুনীয়াকৈ উতলিছে, এতিয়া ইয়াত মই দি দিম। এইটো দি দিছোঁ। নলটেঙাটোৱে টেঙা কৰি দিব। গতিকে বইল শাক বুলি কয়, বইল শাক এনেকৈ বনাই খাব। আপোনালোকে বনাই খাই চাওকচোন। এইটো বইল শাক, এইটো কোনো তেল, মা মছলা একো নাই। কিন্তু ইয়াত মই আদা নিদিওঁ। আদাটো দিলে মানে পনীয়া হৈ যায় বস্তুটো খাবলৈ। অকল ৰচুন দিছোঁ। লাগি ধৰিলে উতলিছে। পাতটো মানে সিজি গৈছে। অলপ জলকীয়া অলপমান কাঢ়া হ'ব লাগে এই টেঙা জোলটো খাবলৈ হ'লে মানে। এতিয়া চব
মাছটো এতিয়া মাছ কেনেকুৱাকৈ উতলি আছে শাকটো সিজি গ'ল চব্জিটো সিজি গ'ল লাই পাত নলটেঙা আৰু মাছটো একদম চমৰাকৈ সিজি গ'ল পুৰা চমৰা হৈ গ'ল মানে টান হৈ গ'ল মাছটো সিজি গৈছে ইয়াত মই এটা ভোল দিছোঁ সৰু এটা ভোল এটা কাটি দিছোঁ আৰু এতিয়া দিম মই ইয়াত দিম মই কাজি নেমু কাটি থৈ দিছোঁ এই কাজি নেমু মই এতিয়া চেপি দিম নলটেঙাটো বেছি টেঙা কৰা নাই সেইটো কাৰণে অলপ টেঙা হ'ব লাগিব মাছৰ হেৰিটো এতিয়া মই ইয়াত দিম নেমু চেপি নেমুটো দিলে খাবলৈ ভাল লাগিব মানে টেঙাৰ জোল বুলি কয় এইটো মাছৰ বইল টেঙা জোল মই 2 পিচমান দিম বেছি দিলে বেছি টেঙা হৈ যাব আৰু টেঙা পাতে দিছোঁ সেইটো কাৰণে অকল 2 পিচ দিম এতিয়া কালাৰটো বেলেগ হৈ গ'ল টেঙাৰ জোলটো নেমু চেপি দিয়া হয় এতিয়া আকৌ অকণমান মই ঢাকনি মাৰি উতলিব দিম লাই শাকটো হেৰি হৈ গ'ল সিজি গ'ল এইটো হেৰি আছে ভোলৰ টুকুৰা ভোল মই সৰুকৈ এটা সৰু ভোল দি দিছোঁ টেঙা জোলত ভোল দিলে ভাল লাগে খাবলৈ মাছটো টান হৈ গৈছে বইল মাছ খাব পাৰিলে ভাল বহুতে খাব নোৱাৰে সেইটো কাৰণে নবনাই মাছটো ফ্ৰাই কৰি লয় কিন্তু ফ্ৰাই কৰি ল'লে বইল মাছটো এটা সোৱাদ ইয়াৰ টেষ্টটো বেলেগ ইয়াক খাবলৈ মানে মুখত খুব ভাল লাগে মানে বইলৰ টেষ্টটো ফ্ৰাই টেষ্টটো বেলেগ বইলৰ টেষ্টটো বেলেগ ইয়াৰ ৰসটো চুপি খাব লাগে এইটো টেঙাৰ ৰসটো মাছৰ জোল ইয়াত মানে মাছ নলটেঙা লাই পাত আৰু এটা অকণমানি ভোল কাটি দিছোঁ ইয়াত জলকীয়া গুড়ি দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ সৰু সৰু জলকীয়াটো লগত দিছোঁ মাছ এনেকৈ কেতিয়াবা মাজে মাজে বইল জোল খাব লাগে কেতিয়াবা ডাল খাব মন নাযায় তেতিয়া এনেকৈ বইল জোল অকণমান হ'লেও খাব লাগে বাটিত লৈ এনেকৈ সকলোকে কৈছোঁ মই মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব চালে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব এতিয়া মই অকণমান ঢাকনি মাৰি দিম আকৌ অলপ উতলিবৰ কাৰণে মানে ঢাকনিটো মাৰি দিম আৰু অকণমান সিজিব লাগিব গেছটো অলপ কমাই দিম এতিয়া মোৰ বইল শাক হৈ গ'ল এতিয়া টেঙা একদম যথেষ্ট টেঙা ধুনীয়া টেঙা হৈছে নেমু চেপি দিলোঁ মানে জোলটো খাবলৈ খুব ভাল লাগিছে খুব টেষ্টি হৈছে মানে মাছৰ মানে টেঙা জোলটো বইল জোল এনেকৈ মাজে মাজে বনাই খাব লাগে এতিয়া ৰেডি টেঙা জোল তাৰপিছত কিমান ধুনীয়া উতলিছে বইল মাছ ভোল নলটেঙা লাই পাত মাছ ইয়াত দিছোঁ নেমু অলপ চেপি দিছোঁ বেছি নহয় অকণমান চেপি দিব লাগে ইয়াত
এতিয়া টেঙা জোল হৈ গ'ল বইল এনেকৈ আগতে আমাৰ মাহঁতে গাঁৱত আমাক বনাই খুৱাইছিল টেঙা জোলটো গাঁৱত চেপা ডিঙৰা পাতিলে মাছ ঢেৰ পায় এনেকৈ বইল জোল ঔটেঙা নেমু তেনেকৈ বনাই খুৱাইছিলে গাঁৱত ভোল খুব লাগে ভোলৰ লগত এনেকৈ মাছ বইল কৰি ঔটেঙা দি দিয়ে খুব টেষ্ট পাওঁ এনেকৈ টেঙা জোল খাই আমি আগতে স্কুললৈ গৈছিলোঁ পথাৰৰ পৰা দৌৰি আহি ভোকত আমি ভাতৰ থালখন খাই আকৌ স্কুললৈ গুচি যাওঁ